স্টুডেন্ট আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ এক্সামৰ বিষয়ে। তোমালোকৰ ছ'চিয়েল এক্সামখন বহুত টান হোৱা বুলি বহুত ষ্টুডেণ্টে আমাক জনাই আছে আৰু আমিও কুৱেশ্যন পেপাৰখন এনালাইজ কৰি চালোঁ যে যোৱা বছৰতকৈ আৰু বহুত আগত কুৱেশ্যনতকৈ এইবাৰৰ ছ'চিয়েল ছায়েন্স কুৱেশ্যন বহুত টান হোৱা দেখা গ'ল। ইয়াৰ কাৰণ কি? কুৱেশ্যনখন টান হোৱাৰ এটাই কাৰণ যে ছ'চিয়েল সেৱাৰ বৰ্ডৰ পৰা সকলোবোৰ কুৱেশ্যন মানে প্ৰায় টানেই হোৱা দেখা গৈছে। এইটোৰ একমাত্ৰ কাৰণে যে আমাৰ সেৱা বৰ্ডৰ পৰা বিচাৰি আছে যে আমাৰ সেৱাৰ ফালৰ পৰা থকা সকলো ষ্টুডেণ্টবোৰ স্মাৰ্ট হয়, যাতে ডাইৰেক্ট কিতাপ পঢ়ি নাযায় যে কিতাপৰ কুৱেশ্যন আহিব সেইবোৰ কথা নাভাবে। আমাৰ চেনেলৰ পৰা আগতেই কৈ দিয়া হৈছিল যে তোমালোকে কিন্তু ডাইৰেক্ট কিতাপ পঢ়ি নাযাবা যে এইটোৱে আহিব, এইটো কুৱেশ্যন আহিব। তো তোমালোকৰ কনচেপচুৱেল কুৱেশ্যনবোৰ আহিছে এইবাৰ ছ'চিয়েল ছায়েন্সত। ছ'চিয়েল ছায়েন্সৰ মেক্সিমাম কুৱেশ্যন কেইটাই কনচেপচুৱেল দেখা গৈছে। তো কনচেপচুৱেল হোৱাৰ কাৰণে বহুত ষ্টুডেণ্টে বেয়া পাইছে আৰু বহুত ষ্টুডেণ্টৰ এক্সামো বেয়া হৈছে। বহুত ষ্টুডেণ্টে কৈ আছে যে আমাৰ পৰীক্ষা হাৰ্ড হৈছে। কিছুমান ষ্টুডেণ্টৰ এনেকুৱাও দেখা গৈছে যে ছাৰ আমাৰ মানে কুৱেশ্যনবোৰ কিতাপৰ বাহিৰৰ পৰা হৈছে। তো সেনেকুৱা কোনো কথা নহয়। এনেকুৱা কুৱেশ্যন হোৱাৰ এটাই ৰিজন যে সেৱা বৰ্ডৰ পৰা বিচাৰি আছে যে আমাৰ সেৱা বৰ্ডত থকা ষ্টুডেণ্টবোৰ যাতে স্মাৰ্ট হয়। আৰু যেতিয়া এই সেৱা বৰ্ডৰ পৰা ষ্টুডেণ্টবিলাকে নীটৰ কাৰণে UPSCৰ কাৰণে যেতিয়া প্ৰিপেয়াৰ কৰে, JEEৰ কাৰণে যেতিয়া প্ৰিপেয়াৰ কৰে, তেতিয়া ষ্টুডেণ্টবিলাকে কি হয় গম পোৱা নাই? ষ্টুডেণ্টবিলাকে টোটেলি মানে কিতাপ পঢ়ি সেই কনচেপচুৱেল বস্তুবিলাক মানে এনালাইজ কৰোঁতে বহুত ভাল হয়। কনচেপচুৱেলি বায়'লজি, কেমিষ্ট্ৰি এইবিলাক পঢ়োঁতে বহুত ইজি হয়। মানে যদি ষ্টুডেণ্টবিলাকে কনচেপচুৱেল বস্তুবোৰ নাজানে তেন্তে কিন্তু নীট আৰু UPSC, JEE এইবিলাক এক্সামৰ কাৰণে ভাল কৰি প্ৰিপেয়াৰ কৰিব নোৱাৰে। আৰু এইবোৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ মেইন তোমাৰ কনচেপচুৱেল মানে হ'বই লাগিব। কনচেপচুৱেল নহ'লে তোমালোকে ডাইৰেক্ট কিতাপৰ পৰা ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাপাবা। হ'ল তোমালোকৰ ছ'চিয়েল এক্সাম এই কাৰণেই বেয়া হ'ল যে তোমালোকে ডাইৰেক্ট কুৱেশ্যন পঢ়ি গৈছিলা আৰু তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন নাহিল। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে আৰু আগত মানে যিবিলাক এক্সাম আছে আৰু হয়তো কম্পিটিটিভ এক্সাম হয়তো ক্লাছ 11, 12 আছে, তো সেইবোৰ এক্সামৰ কাৰণে তোমালোকে ভাল কৰি ৰেডি হোৱা। তো তোমালোকে কনচেপচুৱেল বেছ পঢ়ি থাকা, মানে বস্তুটো টপিকটো বুজি লোৱা। যদি তুমি বস্তুটো বুজি পোৱা তেন্তে তোমালোকে যি কুৱেশ্যন নিদিয়ক য'ৰ পৰা নিদিয়ক তোমালোকে কৰি আহিব পাৰে। কিন্তু যদি তুমি মুখস্থ কৰা যে এইটো কুৱেশ্যন আহিছে, এইটো কুৱেশ্যনৰ আনচাৰ উন্মুক্ত হয়, তো তেনে কৰি পঢ়িলে তোমালোকে কিন্তু ভাল ৰিজাল্ট কৰিব নোৱাৰিবা। সেই বস্তুটো তোমালোকে আজি নিশ্চয় গম পাইছা যে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনবোৰ তোমালোকে টান হোৱা বুলি কৈ আছা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে সাৱধান হোৱা, এতিয়াও টাইম আছে। তো তোমালোকে কনচেপচুৱেলি ষ্টাৰ্ট কৰা। আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা।